সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মানে এইটো আমি মানে কাইলৈ পুৱা 3 বজাত বাসুদেৱ থানলৈ যাম বুলি ভাবিছোঁ, যিখন মানে লখিমপুৰ ছাইডে হৈ পেলাই নি ঢকুৱাখানাত আছে বাসুদেৱ থান। আমি তালৈ যাম বুলি ভাবিছোঁ। আমি লগৰ ল'ৰা 5টামান যাম বুলি ভাবিছোঁ। আৰু এতিয়া মই আহিলোঁ মানে মোৰ লগৰ এটা ঘৰত। লগৰটোৰ নাম হৈছে অগ্ৰজ্যোতি গগৈ। এইটো লগৰটো এটা দি দিয়া, এইটো মোৰ লগৰটো। তাৰপিছত ইহঁতৰ ঘৰত আছোঁ এতিয়া। কাইলৈ কাৰণে মানে আমি কি প্ৰস্তুতি কৰিছোঁ, কি খোৱা বস্তু দিম বা মানে কি ৰেডি কৰিছোঁ এই বস্তুটো দেখাম। আৰু বিশেষ এটা কথা, এই ব্লগটোত এটা বিশেষ কথা ক'ম যে আমি ঢকুৱাখানালৈ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা মানে এতিয়া চিন্তামণিগড়ত আছোঁ মই, কিন্তু চিন্তামণিগড় যোৰহাট ডিষ্ট্ৰিক্ট কয়, কিন্তু মোৰ আকৌ জাতি জামুগুৰিত ঘৰ। মোৰ ডিষ্ট্ৰিক্টটো হ'ল শিৱসাগৰ। এতিয়া মই এইবুলিয়ে ক'ব লাগিব যে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা আমি এতিয়া ঢকুৱাখানালৈ মানে বাসুদেৱ থানলৈ চাইকেল লৈ যাম। তাৰপিছত তাত যাব কাৰণে মানে চাইকেলত এইবোৰ দেখাইছোঁ আপোনালোকক। এইবোৰ গামোচা এইবোৰ টেগ বনাই আছে। তাৰপিছত এইবোৰ মানে চাইকেলৰ বেক চাইডে ওলমাই দিয়া হ'ব গামোচাখিনি। পাঁচটা ল'ৰা যাম আমি, পাঁচটা গামোচা পিছফালে ওলমাই দিম। তাৰপিছত এইবোৰ বনাই আছে, বেজিকলি হেৰি কৰাত ব্যস্ত হৈ আছে ই। তাৰপিছত যিকেইটা ল'ৰা মানে আৰু বাকী দুটা যাব, সেই দুটা মানে ঘৰত আছে এতিয়া। তাৰপিছত আৰু আমাৰ লগত আমি টোটেল 5টা ল'ৰা যাম। সেই 5টাৰে মানে আৰু এটা আছে, সেই ল'ৰাটো মই তাক দেখাবলৈ গৈ আছোঁ আপোনালোকক এতিয়া। এতিয়া মানে আমি কাইলৈ যিহেতু বাসুদেৱ থানলৈ যাম, আৰু আমি মানে বইল খাবলৈ লৈছোঁ মানে আমি তাত ভৰাই দিম বা চাকি দিম। এটা মানে ঈশ্বৰৰ জেগালৈ যাম, তেতিয়া মানে আমি অকণমান ভালকৈ যাম বুলি ভাবিছোঁ। সেইবাবে মানে আমি ৰুটি দেখিছে ন, তেলত খোৱা বনোৱা নাই, কিন্তু মানে ভালকৈ বনাইছোঁ। সেইকাৰণে জাম চাম কিবাকিবি লগত লৈ যাম, তেনেকুৱা কল চল তেনেকুৱা এয়া এতিয়া মই ৰুটি বেলি আছোঁ আৰু বনাই আছোঁ। তাৰপিছত কাইলৈ ভিডিঅ'বোৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম বাৰু, দেখাবলৈ চেষ্টা কৰিম কি কৰিছোঁ, তাত কেনেকৈ গৈছোঁ, কি কথা, এইবোৰ সকলো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এইফালে এইবোৰ মানে আটা মুঠি পেলাই নি গোল গোল কৰি থোৱা আছে। তাৰপিছত এইফালে এইবোৰ গোল গোল কৰি থোৱা আছে। এইফালে কিছুমান বেলি থোৱা আছে আৰু এইবোৰ বনাই হ'ল। তাৰপিছত এইফালে এইবোৰ বনি আছে। কাইলৈ কাৰণে মানে আমি যিহেতু চাইকেল লৈ যাম, মানে চাইকেল লৈ যোৱাৰ কাৰণে মানে এই দুটা চাইনিজ ভল্টিউব লৈ লৈছোঁ লগত, মানে পটককৈ দৰকাৰ হৈ যাব পাৰে। তাৰপিছত এতিয়া এইডাল স্লাইড লৈ লৈছোঁ। এপাত ডাঙৰ মানে নটছত কেনেবাকৈ দিগদাৰ হ'ব পাৰে, তাৰ এইবাৰ সৰু পটককৈ দৰকাৰ হ'ব পাৰে, এইবাৰ লৈ লৈছোঁ। তাৰপিছত এইবোৰ মিনি ৰেঞ্চবোৰ লৈ লৈছোঁ, 1, 2 কেই নম্বৰ এপাত, এইপাত 9 নম্বৰ ৰেঞ্চ। এইটো 12 আৰু এই ভিডিঅ'টো ফ'কাছ হোৱা নাই দেই, ৰ'ব এইবাৰ 9 নম্বৰ ৰেঞ্জ দেই। এই সৰুবাৰ 9 নম্বৰ, এইবাৰ 12 নম্বৰ ৰেঞ্জ। তাৰপিছত এইবাৰ কি নম্বৰ নাজানো, কিন্তু এইবোৰ খুচুৰা পইচা লৈ লৈছোঁ। এইবোৰ মানে আছে, পইচাও আছে মানে খুচুৰা পইচা কাৰণ লাগেই আজিকালি যিকোনো ক্ষেত্ৰত, মানে শৰাই বা তামোল পাণ আগবঢ়াবলৈ হ'লে। আৰু মানে এইটোত পানী নিমেই, গোটেই বেগটোত পানী যাব। তাৰপিছত ইয়াৰ নামটো কি আছিলে নামটো, অমৰ বৰুৱা। লাজতে লুকাইছে, ইও যাব কাইলৈ। তাৰপিছত এইটো আমাৰ প্ৰীতম, হাঁহ এটা দি দিলে তাৰপিছত মানে এতিয়া কাইলৈ নাযায়, কিন্তু আমি যিহেতু আজি যাম, মানে সিহঁতি আজি কিবা মানে থ্ৰ' বল আৰু খ'ৰ মানে প্ৰেক্টিচ এটা কৰিবলৈ গৈছিলে। সেই প্ৰেক্টিচটো যোৱাৰ কাৰণে মানে ইহঁতেও আহি আজি ইয়াতে ৰৈ দিলেহি। ইও মানে ৰৈ দিলেহি ইয়াত আহি, মানে খেলৰ প্ৰেক্টিচ কৰি আহি। ইও থাকিব ইয়াত আজি, গোটেইগাল একেলগে শুম। তাৰপিছত ভিডিঅ'টো ভাল নাহিব পাৰে, যিহেতু মোৰ কেমেৰাটো ইমান ভাল নহয়, আৰু ৰাতি বনাইছোঁ ভিডিঅ'টো। আৰু কাইলৈ কাৰণে মানে পানী নিবৰ কাৰণে এইটো মানে ফ্ৰিজত পানী ভৰাই থৈছোঁ। এইবোৰ পানী বটল ভৰাই থৈছোঁ ফ্ৰিজত। তাৰপিছত এইফালেও আছে 4টা। তাৰপিছত এইখিনি টেঙা দেখিছেনে, বাটত আমাৰ মানে পটককৈ যিহেতু মানে টেঙাত এটা এক্সট্ৰা ভিটামিন পোৱা যায়, মানে এটা এক্সট্ৰা জুচ পোৱা যায়, আৰু চি ভিটামিন আছে যিহেতু টেঙাত, কাজি নেমুত। মানে সকলো ক্ষেত্ৰতে কাজি নেমু খাব পাৰি, সেইটো কাৰণে কাজি নেমু লৈ লৈছোঁ, বাটত দৰকাৰ হ'ব পাৰে।
তাৰপিছত এই গোটেই ইয়াত মানে পানীয়ে আছে, পানীয়ে লৈ যাম, আৰু আছে পানী বটল, সেই বেলেগত আছে ক'ৰবাত, সেইখিনি চব লৈ যাম পানী বটল। তাৰপিছত এয়া মানে ভাত বাঢ়িছে, মানে সিহঁতৰ দুটালৈ ভাত বাঢ়িছে, আমি ৰুটি খাম। তাৰপিছত ইয়াৰ মানে মোৰ লগৰটো মাক হয়, অগ্ৰজ্যোতি মাক, ধুনীয়াকৈ চাই আছে এইফালে ৰুটি লৈ আছে তেওঁ। তাৰপিছত বাপেকক দেখা যাব, বাপেক শুই আছে মানে পূৰা টোপনি। এইজন হৈছে অগ্ৰজ্যোতি বাপেক, এইজনৰ দুৰ্ঘূৰ তিনিটাত মজগুল হৈ আছে, একদম পূৰা জন্তীয়া জ্বৰ হৈ আছে পূৰা। তাৰপিছত এইজন এতিয়া দুৰ্ঘূৰ টোপনি একেটা শুই আছে পূৰা, একো গম নাপায় পৃথিৱীৰ কথা। মোৰ মানুহে কয় ন টোপনিয়ে মৰণে সমান বুলি, আমাৰ এতিয়া সেইটো হৈ আছে। যিহেতু মানে আমি ভাত নাখাওঁ, যিকেইটা কৈছোঁ, আৰু সিহঁতৰ ভায়েকহঁত আছে, এইটো ভায়েক নহয় জানো, ইয়াৰ অগ্ৰজ্যোতি ভায়েক, এইটো লাজ কৰিছে। ইয়াৰ নাম ৰাজ হয় ইয়াৰ নাম। তাৰপিছত এই ভাত মানে সিহঁতক দিছে, অসমীয়া মানে থলুৱা খাদ্য এইবোৰ আমাৰ। ঢেকীয়া আছে ইয়াত, কঁঠাল গুটি আছে, তাৰপিছত এই মচুৰ দালি আছে, ভাত কেৰেলা আছে, তাৰপিছত এইফালে মাছ ধৰিছিলে, দিনৰ প্ৰতি মাছ, তাৰপিছত এইফালে ৰঙা দিছিলে জলকীয়া, পকৰ ফুলিছে যিটো ওলাই গৈছে। তাৰপিছত এইটো মানে নেমু হয় আমাৰ। তাৰপিছত কাইলৈ যিখন বচন্তি লৈ যাম, এইটো মেকুৰীটো পলাইছে দেখিছে নাই, যিখন বচন্তি লৈ যাম, বচন্তিকেইখন এইকেইখন বেছি দামী বচন্তি নহয়, যিহেতু আমি বিত্তশালী মানুহ নহয়, দুখীয়া মানুহ, সেইটো কাৰণে মানে এইকেইখনেই লৈ যাম আৰু। এইফালে সিহঁতৰ ঘৰত এইফালে আহোঁতে মানে পটককৈ দেখিলোঁ এইবোৰ হাঁহ হয়। হাঁহ কিমান আছে নাজানো, খুব বেছি মানে কমকৈ মানে 50ৰ ওচৰা-ওচৰি আছে। এইজনী হাঁহ উমনি লৈ আছে। তাৰপিছত এইবোৰ পোৱালিবোৰ এইবোৰ দেখিছে নাই নাজানো, মানে ঢাকি থৈছে, অলপ অলপ ওলাইছে চাগে দেই, অলপ অলপ ওলাইছে পোৱালিবোৰ এইবোৰ। তাৰপিছত এইফালে এইবোৰ গোটেই হাঁহ, 50টামান হাঁহ আছে ইয়াত, এইফালে আছে কিমানটা হ'ল ৰুটি, 30টামান ৰুটি হৈ গ'ল। তাৰপিছত এতিয়া এই দুটা বাকী আছেগৈ লাষ্ট, তাৰপিছত সেই দুটা বনি আছে। তাৰপিছত এই অগ্ৰই বনাই আছে ৰুটিখিনি এতিয়া। তাৰপিছত এই দুৱাখিনি মানে কাইলৈ কাৰণে লৈ যাব লাগিব। ধোৱা পকি আছে হ'লেও মানে চাঙৰ ওপৰত তুলি থৈছোঁ, আৰু অকণমান সকলো হৈ গ'ল। সকলো মানে আমাৰ যিমানখিনি বস্তু আছিলে মানে চব ভৰাই মেলি পেকেটিং কৰি হৈ গ'ল, পানী চানী চব ভৰাই হৈ গ'ল। মানে ভাগৰ লাগিলে, বহুতেই কাম কৰিলোঁ, ৰুটি বনালোঁ, কিবা পেকেট কৰিলোঁ, তাৰপিছত কাপোৰ কানি ক'ত কি আছিলে চব ভৰাই ল'লোঁ। তাৰপিছত মানে যি কাম আছিলে চব কৰিবলৈ হৈ গ'ল, কৰি হৈ গ'ল। তাৰপৰা এতিয়া আমি মানে শুবলৈ যাম। এইকেইটা শুই আছে গোটেইকেইটা, দেখাইছোঁ ৰ'ব আপোনাক, মই আঁঠুৱাৰ ভিতৰত সোমাইছোঁ। এতিয়া এইটো প্ৰীতমৰ টোপনিত লালগাল। মানুহে কয় নহয় টোপনিয়ে মৰণে সমান বুলি, টোপনিত দাঙিলেও গম নাপায়। এইটো একো ক'বই নোৱাৰি, পৃথিৱীৰ কথা, সংসাৰৰ কথা একো গম নাপায়। এইটো আকৌ মোবাইল টিভি আছিলে, এতিয়া মই কেমেৰাটো উলিয়াই দেখি লুকাই দিছে, এইটো লুকাই দিছে। তাৰপিছত এতিয়া মানে চব কৰি গ'ল। এতিয়া দেখিছে ন, সময় 10টা কিমান হ'ল, 54 হ'ল। মানে যিহেতু আমি মানে কেইটাত যাম, আমি 3টা বজাত যাম, 2:30 বজাত এলাৰ্ম চালাৰ্ম দি হৈ গ'ল। এইটো প্ৰীতমৰ ফোনটো লাগি আছে, ইয়াক কিমান মিনিট হৈ আছে, 18 মিনিট 44 ছেকেণ্ড হৈ আছে। ই শুই গ'ল, টোপনিত ক'বলৈ ফোন লাগি আছে। তো চব হৈ গ'ল, এতিয়া আপোনালোকো শুৱক, চব হৈ গ'ল। এতিয়া সকলোকে গুড নাইট দিলোঁ, আৰু গুড নাইট আপোনালোক শুৱক। মই শুওঁ একদম ভাগৰ লাগিছে, শুই থাকক আপোনালোক।